নমস্কাৰ। জৰায়ু গিবাৰ তলৰ পিনে থাকে যোনিমুখ বা যোনিদাৰ। যোনিমুখৰ পৰা ভিতৰলৈ 9 চেণ্টিমিটাৰৰ পৰা 13 চেণ্টিমিটাৰ দীঘলীয়া এটা পথ থাকে। এই পথটিৰ নাম হ'ল যোনিপথ বা যোনিনলী। এই পথটিয়েই হৈছে পুংলিংগৰ প্ৰৱেশ পথ। যোনিনলীৰ এফালে যোনিমুখ বা যোনিদাৰ আৰু আনপিনে থাকে জৰায়ু বা গৰ্ভাশয়। যোনিপথৰ মাজৰ অংশটি অলপ বেঁকা আৰু খাঁজ কটা ধৰণৰ। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু এই কথাখিনি আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেতিয়াহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আহক। স্ত্ৰীৰ বা মহিলাৰ তলপেটৰ দুয়োকাষে পথালিকৈ দুডাল নলী থাকে। এই নলী দুডালেই ডিম্বাকোষ আৰু জৰায়ুৰ লগত সংযোগ স্থাপন কৰে। ডিম্বাকোষৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান কীট জন্ম হয়। এই কীটবোৰ চকুৰে মনিব নোৱাৰি। অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে চিনিব পৰা যায়। সেই কীটৰ সৈতে পুৰুষৰ শুক্ৰকাত লগ হৈ এটি পূৰ্ণ সন্তান সৃষ্টি হয়। উক্ত কীটবোৰ ডিম্ব আৰু স্ত্ৰীৰ কীট বুলি কোৱা হয়। স্ত্ৰীৰ কীট জন্মৰ পিছত পুৰঠ হ'লে নলী দুডালেৰে ডিম্বকোষৰ পৰা ওলাই আহি জৰায়ুলৈ আহে। স্ত্ৰীৰ কীট ডিম্বকোষৰ পৰা জৰায়ুলৈ নলী দুডালেৰে অহাৰ কাৰণে এই নলী দুডালৰ নাম হ'ল ডিম্ববাহী নলী। ডিম্বকোষ হৈছে স্ত্ৰীৰ তলপেটৰ দুয়োফালে থকা ডিম্বাকৃতৰ পিণ্ডৰ ভিতৰৰ অৱস্থিত দুটি কোষ। এই কোষত স্ত্ৰীৰ কীট আৰু ডিম্ববোৰ জন্ম পায় কাৰণেই কোষ দুটিৰ নাম হ'ল ডিম্বকোষ। যি ঠাইত ভ্ৰূণে স্থিতি ল'ব পাৰে সেই ঠাইৰ নাম হৈছে জৰায়ু বা গৰ্ভাশয়। স্ত্ৰী জাতিৰ ই এটা অনাৱশ্যকীয় আৰু আশ্চৰ্যজনক অংগ। আশ্চৰ্যজনক এই কাৰণে ই প্ৰথম অৱস্থাত এটি হাঁহ কণীৰ সমান ডাঙৰ এটা মোনাৰ নিচিনা। এই মোনাস্থিত ক্ৰমাৎ বাঢ়ি আহি 280 দিনৰ পিছত সম্পূৰ্ণ এটি শিশু গঠন কৰে। উক্ত দিনটোৰ ভ্ৰূণৰ লগতে মোনাটো বাঢ়ি আহিবলৈ ধৰে আৰু সন্তান প্ৰসৱ হোৱাৰ পাছতে আকৌ আগৰ অৱস্থালৈ ঘূৰি যোৱা দেখিবলৈ পোৱা যায়। হাঁহ কণীৰ সমান মোনাটো ক্ৰমাৎ বাঢ়ি আহি শিশুটিক কোনো বাধা নোপোৱাকৈ ৰাখি থোৱা আৰু প্ৰসৱৰ পিছত পুনৰ আকৌ অৱস্থালৈ যোৱাটো আচৰিত কথা নহয় জানো? ইয়াৰ বিষয়ে যদি আপোনালোকে আৰু বহলকৈ জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব। মই ইয়াৰ পিছৰ অংশটো আপোনালোকৰ কাৰণে লৈ আহিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।